নমস্কাৰ, মই ৰাহুল, এজন এম্বুলেন্স চালক। আমি আজি গোটেই এম্বুলেন্সৰ লগৰ দাদা ভাইটি বন্ধুসকল আহিছোঁ, কাৰণ কেলে সদায় সকলোৱে এম্বুলেন্সৰ লগত ব্যস্ত হৈ থকা হয়। সেইবাবে ধৰক এম্বুলেন্সখন এতিয়া পূজা ছিজন, চবে বহাবও নোৱাৰোঁ, কেছ ওলালে যাব লাগিব। তো এতিয়া ৰাতি আপোনাৰ 2:10 হৈছে, ওলাই আহিছোঁ খন্তেক সময় ক'ত কেনেকুৱা ধৰণৰ পূজা মণ্ডপ বনাইছে চাওঁ বুলি আহিছোঁ। যেতিয়া আপোনালোককো চেষ্টা কৰিলোঁ অকণমান দেখাওঁ বুলি, চাওঁ আমাৰ লগতে আপোনালোকক উপভোগ কৰক আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পূজা মণ্ডপবোৰ কেনেকুৱা ধৰণৰ বনাইছে। বাকী দেখাই গৈ থাকোঁ।